জাঙিয়াটো 1 ইঞ্চি বেছি হৈ গ'ল। যতৰ হাই হাই ও হাই হাই নিপা স্যার হ্যালো স্যার স্যার কওক May I come in? তোৰ কি মেট্ৰিক দিলি বোলে চব শেষ নেকি হা এতিয়া যে হায়াৰ ছেকেণ্ডেৰী কিমান টান গম পাৱ নে ষ্ট্ৰীম কি ল'বি এটাই তোৰ সেই আৰ্টছ ল'ব তাৰ কথা বাদেই দিলোঁ আৰু তই কমাৰ্চ ল'ম বুলি ভাবিছ নে মই মোৰ মুখলৈ চা ইফালে ক'ত চাই আছ কমাৰ্চটো যে কিমান টান গম পাৱ নে নাপাৱ এই একাউণ্টছৰ চাবজেক্টত টিউশ্যন ঠিক কৰিলি নাই তই হা নলওঁ কেলৈ টিউশ্যন মাষ্টৰ ঠিক কৰ সোনকালে আহিলে হ'ব যা যা তই যা যা পগে যা ভিতৰলৈ যা যা চাহ বনাইছোঁ চাহ বিস্কুট খাগে যা স্যার অঁ আপনার চিঠি আইছে অঁ দে স্যার অ' মাই গড কি হ'ল স্যার? চিঠিখন উৰ্দুত আছে বে একো বুজিয়ে পোৱা নাই চাওঁ চাওঁ সেই চাহ উল্টাকে আছো এখন লগ চিধাকৈ পঢ়ক আকৌ অ' মাই গড কি হ'ল ছাৰ সেই এইখনতো ইংলিছত আছে তেতিয়াতো মই পঢ়িব নোৱাৰোঁ ন তই পঢ় ঐ তই কচোন দিয়ক স্যাৰ ইয়ে ৰেচিপি স্যাৰ স্যাৰ আপোনাৰ কথা কৈছে when we first meet each other then you promise me to giving me your nudes Naughty America. after sucking your dick এই স্যাৰ এইবোৰ প্ৰাইভেট চিঠি আমাক কিয় দিছে পঢ়িবলৈ নিজে পঢ়িব লাগে হ'ব দে এই তহঁতক মই কিয় মাতি আনিছোঁ গম পাৱ নে অঁ স্যাৰ কিবা কেছ এটা আছিল বোলে সৰু সুৰা কেছ নহয় গম পাৱ কিডনেপিং কেছ আৰে ছাৰ ইমান সৰু কথাটোৰ কাৰণে মাতি পঠালে মই ৰুমত জইনটো বনাই আছিলোঁ আধা বনাকে এৰি থৈ আহিলোঁ এতিয়া যদি মায়ে পাই যায় কি হ'ব বাৰু হ'ব দে মাৰক কৈ দিম মই তাই কেছ ষ্টাডি কৰি আছোঁ বুলি আৰু এটা কথা কচোন তোৰ কাৰণে এই কেছটো জৰুৰী নে তোৰ সেই মালটো জৰুৰী এই ল'ৰা এটাৰ কিডনেপ হৈছে আৰু তই সেইখন কৰি আছ হেৰি নহয় পিছে মালটো মণিপুৰী নে কি ছাৰ টিপু সেই তেই তোৰ কাৰণে জইনটো বেছি জৰুৰী নে কেছটো বেছি জৰুৰী অভিয়াছলি জইন ভাই এ বিমল ইয়াক বুজাই ই জেংকৈ না ছাৰ দম দিছে গুলিয়াই দিম বস্তা গুলিয়াই দিম হ'ব ৰচোন ৰ তোৰ মালটো আছে নহয় তই ৰাখি থবি মই বংকুলৈ ৰাতিকে গৈ আছোঁ যাব ঐ তহঁতি ইয়াতে অলপ ৰখ মই বুলেট প্ৰুফ জেকেটটো পিন্ধি আহোঁগৈ আৰু তহঁতি ঘপককৈ মাথা বেয়া নকৰিবি বুলেটপ্ৰুফ জেকেটটো পাহিলে বে চাওঁচোন এই ছাৰ মহা চিকচ হয় বুলেটপ্ৰুফ জেকেটৰ ফাণ্ড আহিছিলে ছাৰে টকাটো খাই দিলে মই এবাৰ সুধিছিলোঁ কথাটো পইচা মাৰে এইবিলাক পইচা ঐ দাদা যা তই বাইকখন ষ্টাৰ্ট দে যা চাবিটো আমিতো বাইকতে লাগি আছোঁ ঠিক আছে ছাৰ ইমান গৰম পৰিছে যাওঁ জানো এই গৰম খোলা পৰি যাম ছাৰ আমি গ'লেও সোনকালে আহিব লাগিব মায়ে গালি মায়ে সোনকালে মাতিছে ছাৰ হ'ব আবে
থেৰাপিৰ কোনো ভেলুৱে নাই। জৰ্দা তই যা। ছাৰ মই ভাঙো নেকি? ছাৰ নতুনকৈ সোমাইছোঁ, গাত জোৰ মানে ভৰি পৰি আছে একদম। একেচাত অকল একেচাতে দৰ্জা দুচেয়াও কৰিম। হ'ব দে তই কৰ। সেই চব নহ'ব ছাৰ, মই ভাঙি আহিছোঁ, সদায় ময়ে ভাঙিম দেই, এইবিলাক এই তুমি ক'লেই হ'ব নে? তোৰ অহা হৈছে কেইদিন? মই নতুনকৈ সোমাইছোঁ, তই ক'লে হ'ব নেকি? মোৰ ৰাইট আছে সেইটো ভঙাৰ। সেই চব তোৰ হৈছে কেইদিন অহা? গুচাই মোক ভাঙি দিম একদম। সেইয়া খালি দুইটাই জোৰ লগাই দেখাবি হা। ইয়াক দেখিছ এই কলিং বেলডাল আছে, তহঁতৰ কিন্তু চকুত সেইবোৰ নপৰে। কোনো CID মিয়া খালিফা একদম মুখত মাৰি দিবি দেই। CID চৰি ছাৰ চৰি। হয় ছাৰ আহক। তুমি আমাক ফোনকৈ মাৰিছিলা ন? হয় হয় ছাৰ বহক। আচ্ছা তোমাৰে ভাইটি কিডনেপ হৈছে ন? হয় ছাৰ। আচ্ছা আপোনাৰ ভাইটিক ক'লৈ কিডনেপ কৰি লৈ গৈছিলে ক'ব পাৰিব নেকি? আৰে মই জনা হ'লে আপোনাক কিয় মাতিম? উস্তাদি নতুনটো তেল ফাটিছে। আৰে বিমল তই অলপ চুপ থাক না। এই হেৰি নহয়, তোমাৰ ভাইটিৰ কোনোবা দুশ্মন চুশ্মন আছে নি বাৰু? না না ছাৰ, মোৰ ভাই একদম চিধা মানুহ। আচ্ছা তাৰ কোনোবা ভাল লগৰ আছিলে নেকি? ছাৰ তাৰ লগৰখিনিক মই ভালকৈ চিনি নাপাওঁ, আপুনি তাৰ মোবাইলটো চেক কৰিলে সকলো পাই যাব। ছাৰ সি ৰিমি নামৰ কাৰোবাৰ লগত খুব কেইবাবাৰো কথা পাতিছে। অ' মাই গড ছাৰ, ছাৰ এঘণ্টা কথা পাতিছে ৰিমিৰ লগত। চাচোন দে দে দে। অ' ছাৰ ৰিমি তাৰ গাৰ্লফ্ৰেণ্ড হয়। হয় নেকি? আচ্ছা জৰ্দা, আমাৰে গাৰ্লফ্ৰেণ্ড নাই বে, এই মক্কেল লৈ কেনেকৈ গাৰ্লফ্ৰেণ্ড পতালে? ছাৰে এইবিলাক কি কৰি আছে? তাইৰ নম্বৰটো লৈছোঁ। এতিয়া সি নাই যেতিয়া ৰাতিকে তাইক কল কৰিম। কি কেছটো? ৰাতিকে তাইক গুটি কল কৰিম। আপুনি আৰু দেই ছাৰ, ঠিকে আছে। অ' ছাৰ মোকো দিবচোন, মানে নাম্বাৰটো। হেই ছাৰ, আপুনি ইনভেষ্টিগেশ্যনৰ টাইমত এইবোৰ কি কৰি আছে? তই যাচোন যা, ইনভেষ্টিগেশ্যন কৰগে যা, তাৰ ৰুমত চেক কৰগে যা। অ'কে ছাৰ। য়েছ ছাৰ। গতি ছাৰ, মানে গৈছোঁ। ছাৰে নাম্বাৰটো দিলে নাই জানো? তেৰি তোৰ কাৰণে নম্বৰটো বেছি জৰুৰী নে কেছটো বেছি জৰুৰী অ'? অভিয়াছলি নম্বৰটো। ঐ তুমি চাহ বনাব জানা নাই বাৰু? জানো ছাৰ, কিয় বাৰু? মোলৈ চাহ এটা বনাইছোঁ দেই, গাখীৰ চাহ বনাবা খাই দেই। আৰু হেৰি আমুল স্প্ৰে দিবা গাখীৰত দেই। ছাৰ গৈছোঁ। ছাৰ প্ৰপাৰ্টি কাগজখন পাইছোঁ, হয়নে নহয় চাওকচোন। অ' ছাৰ, চাদাখন মোকো দিয়কচোন। তহঁতৰ আৰু দেই কেঁচু সময়ত চাদা। অ' ছাৰ মোকো দিয়ক আকৌ অকণমান চাদা। নিজে মিলাই ল। হ'ব দিয়ক। জৰ্দা তই কি কৈ আছিলি? অঁ ছাৰ, এই প্ৰপাৰ্টি পেপাৰখন পাইছিলোঁ আৰু ইয়াত লিখা আছে যে সমস্ত প্ৰপাৰ্টি অৰ্থাৎ মানে ঘৰখন তাৰ নামতে কৈ থোৱা আছে, মানে সৰু ভাইকৰ নামত কৈ থোৱা আছে। পুনাৰাম নে কি তাৰ নাম চাগে, পুনা বুলি লিখি থোৱা আছে। চাওকচোন আপুনি পেপাৰখন। এই তহঁতি ইয়াতে অকণ ৰচোন, মই ভিতৰৰ পৰা আহিম অলপ।
ঐ তই সঁচা কথা এটা কচোন তোৰ ভাইৰক তই কিডনেপ কৰিলি হয়নে ছাৰ কি কথা কৈছে এইবোৰ মই নিজৰ ভাইটিক নিজে কিডনেপ কৰিম তহঁতৰ প্ৰপাৰ্টি কাগজ পাইছোঁ তোৰ দেউতাৰে গোটেই প্ৰপাৰ্টি মানে এই গোটেই ঘৰটোৰ নাম তোৰ সৰু ভাইৰ নামত কৈ থৈ গৈছে সেইকাৰণে তই তাক কিডনেপ কৰি তাক মাৰ্ডাৰ কৰি দিলি সেই ছাৰ মই নিজৰ ভাইটিক মই বহুত ভাল পাওঁ মই তেনেকুৱা কিয় কৰিম তই মোক মিছা মাতি লাভ নাই তই তাক যি কৰ কৰ বুজিছ মই কেছটো ছেটেল কৰি দিম কিন্তু প্ৰপাৰ্টিৰ পৰা তোৰ অলপমান কিবা দি দিবি হৈ যাব কি কৰিলি তই কাম খুলি শুনি ল দেউতাই মোৰ কাৰণে বেংগলোৰত ফ্লেট এটা কিনি দিছে মই মোৰ ভাইটিক বহুত ভাল পাওঁ তই সোনকালে বিচাৰি উলিয়াই দে নহ'লে তোক ঘৰতে পুতি থৈ দিম অ'কে অ'কে হেই কেলা লুডু ভাই দুৰ ভাই মানে তই প্ৰথম ভিডিঅ' লুডু খেলা আনিছিলি জানো ছাৰ ছাৰ অ' ছাৰ অ' ছাৰ এইফালে আহক গৈছোঁ ৰ অঁ কচোন ছাৰ মোৰ কি লাগিছে ককায়েৰে ভায়েকৰ কিডনেপটো কৰি দিলে প্ৰপাৰ্টিৰ কাৰণে ছাৰ নাই মৰা অ' সি নাই মৰা এই কৰিছে অ' ছাৰ প্ৰপাৰ্টিৰ কাৰণে এইখন কাৰ্পেটৰ নেকি হা এইবোৰ ইয়াত নহয় এইখন ৰিয়েল লাইফ হয় হেল্ল' কি বসুমতীপুৰ ছাৰ কিডনেপাৰৰ খবৰ পাইছোঁ ক'ত বসুমতীপুৰ ঐ জনা বাইকখন উলিয়াই অঁ কওকচোন আচ্ছা তোমাৰ ককা আছে নেকি ককা ঢুকাল নহয় ঢুকাই গ'ল ককা মোৰ 10 বছৰ আগতে ঢুকাল তেনেহ'লে ঠিকে আছে হেই ঐ এই বিমল ক'ত থাকিলে অ' অ' ছাৰ ইয়াতে আছোঁ দেখাই নাই ধেৎ চালা দৰ্জাখন কোনে খুলি থলে বে কি হ'ল তোৰ মানে ছাৰ নাহে কেলে দৰ্জা ভাঙিব লাগে নহয় খোলা আছে ল'ব ছাৰ কোনোবা থাকিবওতো পাৰে কোনোবা আছেনে অ' মাই গড কি হ'ল জনা এই ছাৰ গোটেই বটল খাই থৈছে তোৰ কাৰণে মালটো বেছি ইম্পৰ্টেণ্ট নে কেছটো বেছি ইম্পৰ্টেণ্ট অ' ছাৰ এইটো দেখোন কিডনেপ হোৱা ল'ৰাটোৱে অ' হয় তোৰ অ' ছাৰ নহয় এই বেলেগ মানুহ হা অঁ তই কেনেকৈ জানিলি চাৰি সেইটো ল'ৰা নহয় যোনটো ল'ৰা কিডনেপ হৈছে তাৰ কাষলৈৰ তলত এডাল নোম নাই ইয়াৰ এই গোটেই কাষলৈটা জংঘল হে অঁ ৰচোন অ' হয়তো বঢ়িয়া বিমল আই এম প্ৰাউড অফ ইউ এটা কাম কৰ বুজিছ এই পইচা লৈ যা তই পেকেটটা লৈ আহ আধা তোৰ আধা মোৰ অঁ ছাৰ দিয়ক ছাৰ দুটা পেকেট লৈ আহোঁ নানিবি অ' মই বছৰ পৰা লোৱা পইচা 10 টকা ঘূৰাই দিব লাগিব যা ঠিক আছে পেকেট লৈ খাই
কাটিলি আমি অথনিৰ পৰা একেলগে আছো মুতিবলৈ গৈছিলো বে বাথৰুমত ট্ৰিমাৰ এটা পালো মাৰি দিলো তহঁতি ইয়াৰ পকেটবোৰ খুচৰচোন কিবা পাৱে কিজানি ঘৰ আকৌ ছাৰ গৈছো কিব চাইডত ফিংগাৰ লক আছে 1 মিনিট ৰখ খুলি লওক হৈ গ'ল ছাৰ এই কিডনেপৰ ল'ৰাটো ইয়াৰ উলংগ ফটো আছে অ' ছাৰ ঠাইত চাওক এইটো ছাৰ এই চাওক তয়ো সেইটো কথা ভাবিছিলে যিটো মই ভাবিছো ছাৰ চাইল্ড ট্ৰাফিকৰ কেছ নেকি নহয় এই ইয়াৰ হাথিয়াৰটো ইয়াতকে ডাঙৰ চালা মোৰ কোনো ভেলুৱে নাই বে জুনিয়ৰ অফিচাৰক জানো এনেকৈ কোনোবাই ট্ৰল দিয়ে জৰ্দা আৰু কমলালে যেনেকৈ ভয় খায় নহয় মোকো কোনোবাই খুৱাব লাগিব ইয়াকে দম দিব তোৰ নামটো কি নকওঁ কেলা কি কৰিবি ইয়ালৈ কেনেকৈ আহিলি তোৰ মা দেউতা ক'ত নকওঁ বুলি ক'লো নে তোক এনেকৈ নহ'ব তোক এচিপি ছাৰৰ ওচৰলৈ নিব লাগিব মোক এৰ বুলি কৈছো নহ'লে মাকক লগাই দিম বুলি কৈছো নে এৰি দে আৰু বে ইমান দেৰি হৈ গ'ল বিমলবাল অহা নাই কেলে বাৰু কি হ'ল ছাৰ ই পেকেটটো নিজে খাই দিয়া নাইতো ছাৰ কি হ'ল একো নাই তললৈ বলচোন আবে লাগি ধৰিছো ইয়াক মিলাই খাব লাগিব তই কাক উঠাই আনি এই ছাৰ কেপি আনিব যাওঁতে ই ফুটফাটতে বহি আছিলে নাম চাম একো নকয় লৈ আহিলো বাপেকে আৰে ছাৰ এইটো কিডনেপৰ পোৱালিটো হয়তো আৰে বিমল তইনো বাৰু ইয়াক চিনি পাব নালাগেনে এই ছাৰ মই ইয়াৰ মুখখনে চালো কাষলৈ তলটো নাচালোৱে অ' ছাৰ হয় ইয়ে হয় আচ্ছা ভাইটি তোমাকতো ই কিডনেপ কৰি লৈছিলে তুমি ইয়াৰ পৰা ওলাই গ'লা কেনেকৈ অ' ছাৰ ই মোক সদায় মাছ মাংস খুৱাই আছিল বৰ ভাল মানুহ আছিল দেই কিন্তু ছাৰ সি মোৰ উলংগা ফটো তুলি ভাইৰেল কৰি দিব বুলি কৈছিলে তাৰপাছত মোৰ বহুত খং উঠিলে এক শ্বট মাৰিলো তাক সি মাটিত পৰিল কি তোৰ হাতখন এফালে বাহিৰৰ পৰা ভিতৰলৈ কোনো সোমোৱা নাই ভিতৰৰ পৰা বাহিৰলৈ অকল ই ওলাই গৈছে মানে ছাৰ ই একেপাত চৰতে কিডনেপাৰটোক মাৰি পেলালে হা অ' ছাৰ ই মানে ডেঞ্জাৰাছ ল'ৰা ঐ চুপ চাপ ইয়াৰ পৰা পলা কৈছো নহ'লে গুলি মাৰি দিম অ' ছাৰ বচাওক মোবাইলা পলা বুলি কৈছো নাই পলা য'ত তোৰ ভৰি ৰখিব তাত মোৰ গুলি চলিব গৈছো Brazilima punagano kohima tami bilamarin masanoy sonoy hajar tokat marin bilamarin la 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 la